হে দোস্ত ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো আজিৰ ভিডিঅ হৈছে মই আপোনালোকক এটা ছাৰপ্ৰাইজ দিম। ছাৰপ্ৰাইজটো হৈছে মোৰ বস্তু, আপোনালোকক ছাৰপ্ৰাইজ দিম। তো বলক, তো ছাৰপ্ৰাইজটো হৈছে কি মানে মোৰ বহুত দিনৰ আশা আৰু বহুত দিন ধৰি কষ্ট কৰি নাখাই টকা জমা কৰি অলপ টকা জমা কৰিছোঁ আৰু এই টকাৰে মই এটা চাইকেল লৈছোঁ। এই চাইকেলটোৱে ছাৰপ্ৰাইজ দিম। তো ছাৰপ্ৰাইজ এইটোৱে হৈছে ছাৰপ্ৰাইজ। বলক, ঢাকি থৈছোঁ চাদৰেৰে যাতে ধৰা নপৰে, খুব কষ্ট কৰি কিনিছোঁ ভাই। তো বলক এতিয়া এই চাদৰখন তুলি ছাৰপ্ৰাইজখন আপোনালোকক ভালকৈ দেখাই দিওঁ। তো এই চাদৰখন খুলি ছাৰপ্ৰাইজখন দেখাই আছোঁ। তো বলক, ওৱান क्या बोला तूने? মোৰ মতে এইটোৱে পালচাৰ, মানে মোৰ আগত যিটো চাইকেল আছিল এইটো চাইকেলৰ নামটো পালচাৰ আছিল, আৰু মই এইটো চাইকেল যি কিনিছোঁ এইটো চাইকেলৰ নাম পালচাৰ আছিল। চাইকেল কিনিছোঁ যিহেতু অলপ চলাই চাওঁ, বাহিৰত নহয় আমাৰ ঘৰতে অলপ। তো বলক চাইকেলখন মই অলপ চলাই চাওঁ। নতুন চাইকেল চলাই একেবাৰে মজাই বেলেগ। মোৰতো বহুত দিনৰ আশা আৰু বহুত দিন কষ্ট কৰি টকা জমা কৰি মই চাইকেল লৈছোঁ। চাইকেল লৈ পিনে প্ৰথম দিনটো মোৰ বাবেতো বহুত ভাল লাগিছে আৰু মই বহুত এক্সাইটেড। মোৰ আজি ইমানে ভাল লাগিছে মই আপোনালোকক মনে বুজাব নোৱাৰোঁ। আৰু আপোনালোকে কেতিয়াবা বহুত দিন আশা কৰি বহু কষ্ট কৰি চাইকেল হওক বা মোবাইল হওক বা বাইক হওক কিনি প্ৰথম দিনটো আপোনালোকৰ কেনেকুৱা আছিল প্লিজ কমেণ্ট কৰি জনাবা, লাইক কৰিবা আৰু আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা। তো বলক আমি ভিডিঅ'টো শেষ কৰিলোঁ। বাই বাই।